মতা ছাগলৰ কম নে মাইকী ছাগলৰ কম ছাৰ যিটো জানা সেইটো মতা মাইকীৰ লগত কথা ছাগালৰ বিষয়ে ছাগাল আৰু বগা কলেতো কথা নাই সেইটো কথা নাই ছাগালে ছাৰ ঘাঁহ খায় ঘাঁহটো খায় ঘাঁহ খায় পিঠে খায় পিঠে ভাত খায় ভাত ছাগালে পিঠে ভাত খায় ओ भाई मारो मुझे मारो मारो मुझे मारो আহিয়ে নাপালা যায় আকৌ দেই सारे जीव सब उत्तर दिन में गाड़ी सारे की देखेছিলে ৰচনা খান নে অ ছাগালৰ এই আমাৰ ছাগাল নাই নহয় মই যদি চৰে হাঁহ কিবা কিবি আমাৰ চৰে আছে হাঁহ আছে এইবিলাকৰ কথা যে সুধিম এতিয়া ক'ব পাৰিম এ আহে এইগিলা হ'ব কেতিয়া আহিলি তই মোৰ আহা বহুত দেৰি হ'ল শুনিছা নাই এতিয়া গেলি চাহ দেখোন নাই গাড়ীখন আছে কিন্তু মানুহটো ক'ত গেল চাদাকে খালো দুই পেলা মান এতিয়া যামে আৰু বাপা ঐ চাবা মাৰিছা নেকি আকৌ ক'ত গেল নে কি ক যাম মানে হেৰি ল'ব লাগিব বাদেই দিব লাগিব এই মাষ্টৰ হাতত বেলেগ ল'ব লাগিব ঘৰটো ভালে ঘৰত মানে এই কৰিব লাগিব বেলেগ একো নাই আছেনে দেৰি হ'ল নেকি মোক ৰখি ৰাখিবা চাৰে কেতিয়াবা আহা বুলি ক'লে এতিয়া বোলে আহি পোৱাই নাই আহি মই গাড়ী এখন থলো গাড়ী এখন গৈ আখৰ চাদা খাওঁ বুলি ৰাস্তাত গেলো চাদা খাওঁ খাই বোলো চলি ক'ত এতিয়া ন দাদা আহি দিয়ে ভাবাই নাই মই সকাম যাই দি মই বহুত আগত আছোঁ আৰে ভালে কৰিছে দি মই এইটো কি মই যাবা আছিলোঁ ইয়াত দিওঁ নাহিলে মানে মই নাস্তাত যাবা ওলাবি নহ'লে তাত ধৈৰ্য নাই ধৈৰ্য নাই। আধাত বেটা আচ্ছা কালি ৰচনা এটা বিষয় কৈছিলো না মনত আছে তোৰ মনত আছে এটো থাকবই টিউচন মোটামুটি 3 বছৰ মান হ'লে এটা টিউচনে কৰি আছে এটা থাকবই তোৰ আছে নে নাই মোৰ ছাগালৰ কাৰণে কৈছিল নেকি ছাগালৰ অঁ কচোন ছাগালৰ বিষয়ে ছাগালটোতো মই ক'ব নোৱাৰিম ছাৰ আমাৰ ছাগালে নাই ছাগাল নহ'লেও ক'ব নোৱাৰা নোৱাৰো ছাৰ উঠি লোৱা তাৰমানে ছাগলীৰ বিষয়ে তুমি নৰবিয়া নোৱাৰো ছাৰ কিহৰ বিষয়ে পাৰবিয়া মই আমাৰ হাঁহ আছে চৰাই আছে এইবিলাক অকলে সুধিলে ক'ব পাৰিম ছাগালৰ বিষয়ে নৰা নোৱাৰো ছাৰ কিতাপত পাৱা নাই এতিয়া বহুত পাছলৈ পাহৰিলোঁ ইমান দিন হ'ল আৰু ঠিক আছে হাঁহৰ বিষয়ে কচোন পিছে ৰচনাটো হাঁহটো ছাৰ এতিয়া আমাৰ সৰু হৈ আছে নহয় ডাঙৰ হাঁহবিলাক চাব ইয়াৰ কথা সৰু হাঁহৰ ৰচনা ক'ব নোৱাৰি নোৱাৰো ছাৰ কেনেকুৱা হাঁহৰ ৰচনা ক'ব পাৰিবি এতিয়া মই চানাকেইটা ক'ব পাৰিম চানাকেইটা বেছি মায়ে তাৰমানে দিনে উন্নীত দিলে দিয়াৰ পিছত ছাৰ এনেকৈ ৰচনা কৰিলে হ'বনে চুপ বিলকুল চুপ তুমি বহাচোন তোমাক মই অকণ দেৰিকৈ সুধি আছোঁ হা তোমাক মৌখিক সোধোঁ আচ্ছা ধৰি লোৱা ধৰি কাক ধৰিম ছাৰ নাই মই ধৰি লোৱা মানে উদাহৰণটো বুজি পোৱা নাই তোমাৰ ঘৰত 9জোপা নেমু গছ আছে নেমু টেঙা যি টেঙা গৰমত খাই আছে ছাৰ আছে আছে না না আগতে আছিল এতিয়া নাই আৰু ঠিক আছে হ'ব সেইটো কথা নাই 9জোপা নেমু গছৰ পৰাই তুমি যদি তাৰা পৰাই ছাৰ ধৰি লোৱা 4জোপা কাটি দিয়া কেইজোপা থাকিব তাৰমানে 10জোপা নেমু আছিল আছিল 4জোপা কাটি দিলি অঁ কেইজোপা থাকিল অঁ নেমু গছটো কাটিব নোৱাৰিম ছাৰ কাটবে নালাগে মই তোমাক সুধিছোঁ মৌখিক ধৰি লওঁ ধৰি ল'লো 10জোপা আছিল আছিল 10জোপা ধৰিলোঁ হয় ছাৰ তাৰ পৰা তুমি ধৰি লোৱা 4জোপা কাটি দিলা 4জোপা কাটি দিলি মোক দেউতাই তাৰমানে সোধাই নেৰে ছাৰ বুজি পোৱা নাই মই সোধা মৌখিক বহা বেলেগ কৰক ছাৰ বেলেগ কৰক না বহা ভাবো বহা উঠছোন তই উঠি পেলাই ক'ব লাগে তইতো এনে বহু বছৰ হ'ল টিউচন মোৰ তাত আহিয়ে আছে তোমালোকে আজি নতুনহে ই আহিয়ে আছে বছৰটো সেই চাইকেলখন লৈ এনেকৈ টিউচন আহি আছে কি ক'ব পাৰিবি তই বুজাই পাৰোঁ পাৰে ছাৰ ইহঁতক পাৰে এনে পাৰে ছাৰ কিন্তু এনে কৈ থাকে তামাম পঢ়ে নে ঘৰত পঢ়ে নে ছাৰ বহি কৈ দিম বল আজিকালি মাষ্টাৰে ছাত্ৰ আঁকেই দি চাইকেলৰ বিষয়ে ৰচনাখন কৈছোঁ সি নৰে বুলি হাঁহৰ বিষয়ে পাৰে ছাগাল অঁ আমাৰ তাৰ ছাগাল কাষততো আছে ৰচনাখন ছাগালৰ বিষয়ে তহঁতৰ আছে নেকি আমাৰ আগতে এটা আছিল চাৰি পাঁচ বছৰ কি পাৰবো তই নৰা তাৰমানে
পৰীক্ষাত তাৰমানে সি লেখিতে পাছ কৰিবি পইচা চাম আৰু লাষ্টৰ বদনামটো হ'ব টিউশ্যন মাষ্টাৰৰ ছাৰ। ছাগালৰ বিষয়ে ৰচনাটো হ'ব মই নেকি ছাৰ ছাগালৰ উঠিবলৈ ছাগাল মতা ছাগালৰ কম নে মাইকী ছাগালৰ কম ছাৰ যিটো জানা সেইটো মতা মাইকীৰ কথা নাই ছাগালৰ বিষয়ে ছাগাল আৰু বগা কৰিলেতো কথা নাই সেইটো কথা নাই কেতিয়াবা চাই কম নে ছাৰ তই এনে নাচাব পাৰ নোৱাৰা নাচাব টান কৰোঁ ছাৰ চাই ক'ব ক'ব লাগে ছাৰ কিতাপ খানা নাই কালি ক'ব পাৰিম আৰু কালি কোৱা ছাগালৰ বিষয়ে ৰচনা মুখস্থ নাই নাই সেনেকৈ মুখস্থ কি বিষয়ে এনে ক'ব পাৰিম অলপমান পাৰিম আৰু অলপ কওক ছাগাল এটা বনৰীয়া ঘৰচীয়া জন্তু বনৰীয়া নহয় ঘৰচীয়া বুলি ক'লো ছাৰ তাৰমানে পথাৰত এৰি দিছে দে ই ভাবছি বনৰীয়া বুলি বনেৰীয়া বুলি আছে। মানে আৰু ভুলাও নাথাকে পইচা ছাগালে ছাৰ ঘাঁহ খায় ঘাঁহটো খায় ঘাঁহ খায় পিঠে খায় পিঠে ভাত খায় ভাত ছাগালে পিঠে ভাত খায় এইটো ছাগালে খাই খায় যায় ছাৰ এইটো ছাগালটো খাই খাই দিয়া কৈ থাক খায় তুৰগুটিয়া খায় তোৰ গোটে মানে এই যি ধানৰ পৰা খাই দিয়ে কৈ থাক খায় খাই দিয়ে কৈ থাক তাৰপিছত আৰু কি খায় समझ रहे हो समझ रहे हो आप আৰু বেলেগ এটা সোধক কমটো মই সুধিম কি তাই নবা হে খবৰ বা পাৰে ছাৰ, পাৰে। পাৰে আৰু মই। আচ্ছা হেৰি কালি আৰু কি বস্তু আগৰ তই প্ৰথম পঢ়িব যাওঁতে কলটো কিমান নাম আছিলে তাৰপিছত কি হ'ল এইখিনিয়ে গেল বোলে প্ৰথম ক পালাৰ অটো বাছিল সি কটো বাছিল ডাঙৰ অলপ ডাঙৰ আছিলে কটো যেতিয়া দ্বিতীয় পালা ক এতিয়া সৰু হ'ল ই খালি সদায় ক'ব কটো বোলে খিনিছে মই ক বুৰ্বক খিনাও নাই হা ইটো হ'ল দ্বিতীয় শ্ৰেণীৰ ক আৰু আগৰ ডাঙৰ কৰটো ছাৰ এইটো আগৰ সেই বস্তা পাৰিব বস্তা পাৰিব এতিয়া দেখবে দেখিছিল হা এতিয়া সেই কটো অলপমান সৰু হৈছে ই ক'ব খিনিছে আৰে খিনাব নাই ইয়াক আৰু কিকে লাভ নাই আচ্ছা এই হাঁহৰ বিষয়ে ৰচনা কওঁ হাঁহ ছাৰ আমাৰ ঘৰততো ক'ম নে ছাৰ তহঁতৰ ঘৰটো ক'লো কয় হাঁহৰ বিষয়ে ক'লি মায়ে তাৰমানে ধুনীয়া দিছিল দিছিল তাৰপিছত চানা পুকল খুব বেছি পুকলৰ পিছত আৰু হাঁহেতো জন্ম পায় একো খাব নোৱাৰে সেইটো গম পাইছোঁ বিষয়টো ৰচনা হয় ছাৰ কৈ আছোঁ তাৰে কাৰণে কৈ আছোঁ তাৰপিছত আৰু মায়ে পানী দিলে পানী খাৱা কৰিলে হাঁহে ৰচনাটো কওঁ ৰচনাটো তাৰপিছত আৰু ছাৰ এখানি মই এনেকৈ ক'ব পাৰিম আমাৰ ঘৰখিনিয়ে ক'ব পাৰিম বেলেগ নোৱাৰোঁ মানে মানে ই যেনেকৈ ক'লা মানে ছাগালৰ বিষয়ে অঁ সেনেকৈ তই হাঁহৰ বিষয়টো ক'বা নেকি অঁ ছাৰ হাঁহে তাৰপিছত আৰু ফাৰ্ষ্টতে তুৰগুটিয়ে খায় অঁ ভাত খায় ভাত খায় তাৰপিছত অলপ ডাঙৰ ভাল এইটো ৰচনা আছে অঁ এইটো ৰচনা হৈছে আৰু হা হয় ছাৰ এইটো ৰচনা হ'লে তোৰ ঘৰত কি এটা হাঁহে কোৱা হয় ছাৰ সেনেকৈ পাৰিম মই কেনেকৈ পাৰিম কোৱা নহ'ব ইয়াত থাকি নালাগে দি এক নকৰিবি আচ্ছা এই হেৰি কৰোঁ মৌখিক অঁ ছাৰ গৰম লাগছি নহয় নহয় মৌখিক গৰম লাগছি সেইকাৰণে খান দিম মৌখিক দিম মৌখিক মৌখিক এতিয়া এটা মৌখিক খুজিছিলোঁ এওঁ নালিলে আচ্ছা তুমিও কোৱাচোন বাৰু মই ছাৰ তুমি অঁ দহটা আপেল চাৰি ঘৰ মানুহ যদি তুমি ভগাই দিব লগা হয় ধৰি লোৱা মোৰ ছাৰ নাই মই আপেল দিব নোৱাৰোঁ বেলেগ নহয় দিবাই নালাগে মই মানে তোমাক এই অংকৰ লাইনত 200 টকা লৈ ছাৰ কেজি 200 টকাটো মই গম পাইছোঁ 200 টকাটো মই গম পাইছোঁ দহটা আপেল যদি চাৰি ঘৰ মানুহ কাৰণে ভাগৰ দিয়া যায় কেইটাকে পঢ়িব ছাৰ ছাৰ দিব নোৱাৰোঁ মই ইমান দামেদি কিনি আনি পেলাই বেলেগকে দিব কি হয় বুজিছে বুজি পোৱা নাই বহা বহা কচোন বাৰু তই এতিয়া কোনটো এইটোৱে এতিয়া নহয় কথাটো আপেলটো অঁ ছাৰ আপেলটো কি ক'ব আপেল আৰু কি বেলেগ এটা সোধক নহয় আপেলটো নহয় ধৰিম দিয়েতো এটা কাম কৰ কালি তামোল চামোল সুধে না কালি ধৰা মুখস্থ কৰি আহিবি তোৰ ঘৰৰ কি আছে আৰু গৰু ছাগল নাই নে নাই ছাৰ যিটো আছে তাৰ বিষয়ে ৰচনা তোৰ কি আছে আমাৰ অঁ আমাৰ এটা ছাগালে আছে সেই ছাগলৰ বিষয়ে ৰচনাটো তোৰ তাৰপৰা শুনিছোঁ একবাৰ ক'লো দেখোন অলপমান আগত ছাগালৰ বিষয়ে মই এওঁ কৈছিলোঁ তুমিহে কোৱা নাই তই কোৱাচোন কোৱা ছাগলৰ বিষয়ে ৰচনা ছাগালটো ছাৰ মই একেবাৰে নাজানো আমাৰ নাই নহয় ছাগাল দেখা নাই। বেলেগ কিবা এটা হ'ব ছাগলৰ বিষয়ে ৰচনাটো কওঁ ছাৰ প্ৰথম তই এই সেই দ্বিতীয় আগতটো কেইবছৰ হ'ল দ্বিতীয়ত এই 3 বছৰমান হ'ল পাই এটাতে নে মাষ্টাৰে আকৌ পঢ়িব পাৰিলেও নৰা বুলি ক'ব ই আকৌ এটাতে আজি মোটামুটি 7 বছৰ মানুহ যায়ে আছে মানে মাষ্টাৰে এৰি দিয়া নাই বুজিছিলে মাষ্টাৰে কৈছে তই থাক মোৰো ৰিটায়াৰ হ'ব তোকো পাছ কৰি দিম আৰু আহি ভাল ইণ্টেলিজেণ্ট নাই গম পাওঁ মই ঘৰত আহিয়ে আছে মাষ্টাৰৰ চিটটো তাৰমানে একে দিব নেকি লাষ্টত
ইয়াক নেদে তাৰমানে যে হেডমাষ্টাৰটো ৰিটায়াৰ হ'লি এই আকৌ সেইদিনা পাছ কৰি স্কুলৰ উলিয়াই দিব বহু বছৰ হ'ল নহয় এখন স্কুলত যায়ে আছে গম পাইছোঁ ছাৰ বুজি পাইছে না পিছে আজি আৰু কালি তহঁতে গোটাখিনি মুখস্থ কৰি কথাখিনি ক'বা দি ইয়ে খালি যাওঁ যাওঁকৈ থাকে মই বঢ়িয়া লাগো কথা মই মানে বহুত আগতে আছো ঘৰত যে কি কৰিবি না ছাৰ আৰু ঘৰত ফুৰি চাব লাগিব না নহয় এতিয়া পঢ়া কিমান টাইম পঢ়া ঘৰত অঁ এতিয়া যাই ছাগল টান বেজা লাগিব অঁ ছাগালটা আনি পেলাই পঢ়িবি কিমান সময় পঢ়া নাই অলপ পঢ়িব লাগিব কিমান সময় নাই অলপমান পঢ়ি পেলাই আকৌ টিভি চাব লাগিব সময়টো কৈছোন কিমান সময় পঢ়া 1 ঘণ্টামান পঢ়া যায় 1 ঘণ্টা পঢ়া মানে আৰু কিতাপখন মেলি চাই থাকোঁ আৰু মোবাইলত গেম চেম খেলি থাকা মোবাইল অ' ছাৰ ই ছবি চাই থাকে ছবি চাই থাকে কিমান ঘণ্টা পঢ়া পিছে ছাৰ পঢ়ো 6-7 ঘণ্টা কি কয় 6-7 ঘণ্টা এক্সট্ৰা ছাৰ মই বাৰত গ'লেও মোক কিতাপখন লৈ যাওঁ এখন কিতাপ থাকে তোমাৰ লগত এখনেই নে আৰু বেলেগ কিতাপ লোৱা ছাৰ এখন বেছি ভাল লাগে কাৰণ কিবা গানো ধৰে আনিছোঁ নহয় ছাৰ ডাঙৰ ডাঙৰ ৰাখা আছে অঁ এখন মানে কি পেচাবলৈ গ'লে লৈ যা লৈ যাওঁ ছাৰ তই আকৌ মই ছাৰ পঢ়োঁ কেনেকৈ পঢ়া ছাৰ এই বেছিভাগ তাৰমানে ঘুমাওঁতে পঢ়োঁ মানে কাগজ চাগজ লৈ লৈ হয় ছাৰ, হয় ছাৰ। সেইকাৰণে পঢ়াটো তোৰ ভাল হয় ছাৰ তাৰমানে ঘৰৰ বস্তুখিনি গোটেইখিনি ঘৰৰ কথাই সুধিব লাগিব মানে অংক সুধিলেও ঘৰৰ কথাই সুধিব লাগিব হয় ছাৰ যা বিচাৰে যাওঁতে এতিয়া আজি আজি আৰু নপঢ়ো এতিয়া হ'ব যে যি পঢ়িছে তহঁতে বাপ মাথা গোলা কৰি দিছে মোৰ পিছে ছাৰ যাওঁ যা কোনে তই থাকিব দিছে কালি আহিবি তহঁতে যা যা তই ভালকৈ পঢ়িবি তোকে অলপমান মই হেৰি কৰিছোঁ আৰু ভাল ষ্টুডেণ্ট পালোঁ বাহু ইহঁতে মোৰ মাথা খাব ইহঁতক টিউশ্যন কৰাতকৈ মই কিবা বেলেগ এটা কাম কৰিলোঁ হয় তাতে এখন গাড়ী কচোন ঐ ছাৰ ই তাৰমানে ঘৰত মায়ে কাকো লাগি টিউশ্যনটো লোৱা কথা টিউশ্যন লোৱা কথা আছে মোক ল'ব দিছে। আমাৰ লগত মাথা খাৱাটো নহয় এই পাৰে ছাৰ পাৰে ছাৰ তামান বাৰু কোন শ্ৰেণীত আছে কোন ক্লাছ মই এইবাৰ মেট্ৰিকে দিলোঁহে দিয়া নাই দিয়া নাই ছাৰে দিবা মানা কৰিছে কোন ছাৰে ই তাৰমানে ছাৰৰ লগতে অহা যোৱা কৰে ছাৰৰ লগতে অহা যোৱা কৰোঁ কোন ক্লাছ কেইবছৰ পঢ়িলি ছাৰ হিচাপ নাই মোৰ হিচাপ নোহোৱা হৈ গৈছে এতিয়া মানে এখন স্কুলতে এখন পঢ়ি আছে স্কুলতে ছাৰে কৈছে তই এখনতে থাক অঁ মোক তাৰমানে বেলেগ স্কুলত যাব মানা কৰিছে ছাৰেও মোক ভাল পাই পঢ়ি কিনে কাহিনী বেলেগ গম পাইছে না তহঁতে গম পাইছোঁ বুজি পাইছে না তাৰপিছত তাৰপাছত আৰু ছাৰৰ লগতে আহোঁ ছাৰে যি খাব দিয়ে মই তাকে খাওঁ ছাৰে কিনি দিয়ে গম পাইছোঁ মেট্ৰিক দিয়ে ভাব নাই মেট্ৰিক তাৰমানে এতিয়া দিব মানা কৰিছে কেতিয়া দিব দিছে ছাৰে একেলগে পাছ কৰি দিব বোলে আৰু একেলগে পাছ কৰি পাছ দিব। কৰি ছাৰে তাৰমানে যেতিয়া ওলাব তেতিয়া আণ্ডাৰ মেট্ৰিক পাছ কৰি দিম বুলি দেৰি আছে বিয়া বাৰু পাতিব দেখা নাই। দে বাৰু হ'ব লৈ যাবি কালি লৈ যাম